ভাৰতৰে এজনী ছোৱালী নিমিষা প্ৰিয়াক ইয়মন দেশত ফাঁচি দিয়া হ'ব। কি অপৰাধৰ বাবে ভাৰতৰে এই ছোৱালীজনীক বেলেগ এখন দেশত ফাঁচি দিয়া হ'ব বাৰু? নিমিষাই 2008 চনতে এগৰাকী নাৰ্ছ হিচাপে ইয়মন দেশত গৈছিল আৰু তাত অলপ দিন থকাৰ পাছত নিমিষাই তাত এখন মেডিকেল ক্লিনিক খোলাৰ কথা ভাবে। আৰু ইয়মন দেশত এটা নিয়ম আছে যে যদি বাহিৰৰ পৰা কোনো ব্যক্তিয়ে তাত গৈ ব্যৱসায় কৰাৰ কথা ভাবে তেন্তে তাৰে লোকেল ব্যক্তি এজনক তেওঁলোকৰ পাৰ্টনাৰ হিচাপে ল'ব লাগিব। আৰু সেইবাবে নিমিষাই তাৰে এজন ব্যক্তি তালাল আব্দু মহিদিৰ লগত লৈ এখন মেডিকেল ক্লিনিক খোলে। কিন্তু সেইজন ব্যক্তিয়ে পাছত গৈ নিমিষাক আমনি কৰিবলৈ লয়। যদি নিমিষাই ভাৰতলৈ আহিব বিচাৰে তেতিয়া সি গালিগালাজ কৰি তাতে পাৰ্মানেণ্টলি থাকি যাব লাগিব বুলি নিমিষাৰ পৰা পাছপোৰ্ট সহ প্ৰয়োজনীয় ডকুমেণ্টসমূহ সি কাঢ়ি লৈ লয়। এদিন তাই ভাবে যে পাছপোৰ্টটো তাৰ পৰা যেনে তেনে লৈ ভাৰতলৈ তাই পলাই গুচি আহিব। সেয়ে ভাবি সেই ব্যক্তিজনক তাই এটা বেহুচ হৈ যাবৰ বাবে ইনজেকশ্যন দিয়ে। কিন্তু ইনজেকশ্যনটো অভাৰড'জ হোৱাৰ বাবে সেই ব্যক্তিজনৰ তাতে মৃত্যু হয়। এইটো অপৰাধৰ বাবেই নিমিষাক 16 জুলাইত ফাঁচি দিয়াৰ কথা আছিল। কিন্তু ভাৰতৰ কেৰেলাৰ এজন মুছলিম লিডাৰ শ্বেখ আবু বাকাৰে যেতিয়া ইয়মন উচ্চতম ন্যায়ালয়ৰ লগত কথা পাতে তেতিয়া ইয়মন উচ্চতম ন্যায়ালয়ে ফাঁচি দিন ৰখাই দি জনায় যে যদি হত্যা হোৱা ব্যক্তিজনৰ পৰিয়ালে পইচাৰ পৰিৱৰ্তে নিমিষাক ক্ষমা কৰি দিয়ে তেন্তে তেওঁক ফাঁচিৰ পৰা মুক্তি দিয়া হ'ব।